স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ এছএম ইয়াহিয়া। আজি মই দেখা কৰিব আহিছোঁ টুটু ভাইৰ সৈতে, এজন ফেমাছ ইউটিউবাৰ, আৰু তেখেতৰ পৰা মই জানিম যে কেনেকৈ সফল হ'ল আৰু তেখেতৰ পৰা আমি বহুত বস্তু শিকিব পাৰিম। সেইকাৰণে মই তেখেতক দেখা কৰিব আহিছোঁ। যি কি নহওক ইউটিউবৰ জাৰ্ণিৰ বিষয়ে মই অলপ জানিম। তো প্ৰথমতে ধন্যবাদ, ভাই আহিছে আজি আৰু স্পেচিয়েলি ভাইৰ বাৰ্থডে। তো ভাই বহুত মানে ভাল মটিভেশ্যনেল মানে ভিডিঅ' বনায়, তো ময়ো চাই থাকোঁ, বহুত ভাল লাগে। তেজপুৰৰ পৰা আহিছে মোৰ ইয়াত দেখা কৰিবলৈ, তে মানে মোৰ বহুত ভাল লাগি আছে। আৰু ইউটিউব জাৰ্ণিৰ বিষয়ে কি ক'ম, মানে ইউটিউবটো অলপ মানে এটা সপোন আছিল যে ইউটিউবত ভিডিঅ' বনাম, মানুহক এণ্টাৰটেইন কৰিম। তো সেইকাৰণে মানে প্ৰফেশ্যনেলভাৱে মানে এক্টিং শিকা নাই, বা মানে এনেই নিজৰ ফালৰ পৰা যিমান মানে পাৰোঁ বেষ্ট দিয়াটোৱে ট্ৰাই কৰোঁ। আপুনি কি ৰিহাৰ্চেল কৰে না এনেই সৰুৰে পৰা ইচ্ছা আছিল? মানে একচুৱেলি সৰুৰে পৰা মানে কি এনেই ভিডিঅ' চাই থাকোঁ, বহুত ভিডিঅ' এনজয় কৰি থাকোঁ, বহুতে ভাল ভিডিঅ' বনায়। তো মোৰো মানে এনেকুৱা এটা মানে আইডিয়া আহিল, মানে যে মানে ৰাফিক আছে মোৰ ফ্ৰেণ্ড, সেই দুজনেৰে মানে তাই মানে বহুত আগতে ষ্টাৰ্ট কৰিছে, মোৰ আগতে ষ্টাৰ্ট কৰিছিল। তাৰপিছত তাৰ লগত মানে একলগ হৈ তো ভাবিলেও যে ভাল কিবা কিবি যদি কণ্টেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ, মানুহক যদি অলপ মানে এণ্টাৰটেইন কৰিব পাৰোঁ, তো তাৰপিছতে মানে চেষ্টা কৰিলোঁ। কমেডি চেনেল বহুত ভাল আৰু সোনকালে গ্ৰ' কৰে। তো মই কওঁ যে হয়, কমেডি চেনেল দেখিব লাগে, কাৰণ আমি সকলো সময়তে ডিপ্ৰেশ্যনত থাকোঁ বা কিবা বহুত টেনশ্যন হৈ থাকে, সকলো মানুহৰে টেনশ্যন থাকেই। সেইকাৰণে মই কৈছোঁ যে কমেডি দেখক, কমেডি দেখিলে মনটো ভাল হয়। সেইকাৰণে মানে সেইটোৱে মানে ট্ৰাই কৰি আছোঁ কি মানে সকলক মানে অলপ মানে অলপ মানে ভাল, মানে যাতে আৰু কিবা ডিপ্ৰেশ্যনত থাকিলে অলপ মানে মনটো ভাল হয়, সেইকাৰণে মানে এণ্টাৰটেইন কৰিবলৈ মানে ট্ৰাই কৰি আছোঁ। আৰু তো কি ক'ম, তুমিতো ইমান ভাল মটিভেট মানে ভিডিঅ' বনোৱা, তো মানে যেতিয়া মানে কেতিয়াবা মানে এনেকুৱা ডিপ্ৰেশ্যনত যাওঁ, তো তোমাৰ যেতিয়া ভিডিঅ'বিলাক দেখোঁ মানে বহুত ভাল লাগে, মানে মাইণ্ডটো বহুত ফ্ৰেছ হয়। তো তুমি বহুত ভাল কাম কৰি আছা। তো আমাৰ ইউটিউব মানে বেহুদা ভইচ মানে আমাৰ টিমৰ পৰা বহুত থাকিল, তোমাৰ চেনেলটো বহুত আগবাঢ়ি বহুত ভাল ভিডিঅ' বনাই থাকিবা। আৰু আমাৰ অসমত এনেই মানে মটিভেশ্যনেল মানে স্পিকাৰ নাই তেনেকুৱা। তো মানে মই আশা কৰোঁ কি বহুত মানে ভাল এটা মানে অসমৰ ভিতৰত নাম অৰ্জন কৰিবা। তো ধন্যবাদ হয়, মইতো চেষ্টা কৰি আছোঁ যাতে নাম্বাৰ 1 ইউটিউবাৰ হ'ব পাৰোঁ অসমৰ মানে মটিভেশ্যনেল স্পিকাৰ। দিছ চেনেল ইজ মষ্টলি এডুকেটিভ এণ্ড মটিভেশ্যনেল। তো মই সদায় জ্ঞান বিলাই ভাল পাওঁ। তো মোৰ কথা হ'ল যে মই জ্ঞান অৰ্জন কৰিছোঁ, এইটো মই বিলাব লাগে, এইটো মোৰ কথা। কিয়নো জ্ঞান ল'লেই নহ'ব, মানুহক জ্ঞান বিলাব লাগিব। আৰু মই ভাবোঁ যে মোৰ কথাৰ মাধ্যমত যাতে আপোনালোকে আগবাঢ়ি যায়, আপোনালোকৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, এয়াই মই সদায় কামনা কৰোঁ। যিকি নহওক, আৰু মই আজি টুটু ভাইৰ সৈতে মই দেখা কৰিলোঁ, বহুত ভাল লাগিল, তেখেতৰ পৰা বহুত বস্তু শিকিলোঁ। আৰু আপোনালোকেও মানে উৎসাহিত পালে, দেখক কিমান এটাৰ পিছত এটা, দুটা, তিনিটা চেনেল নোহোৱাৰ পিছতো কেনেকৈ ছাকচেছ হ'ল বা কিমান ষ্ট্ৰাগল কৰিবলগীয়া হৈছিল। মানুহে কয় যে এটা ভিডিঅ' ভাইৰেল হৈছে, এইটো ৰং, ইটছ ৰং। সেইটোৱে মানে আমাৰ যিটো চেনেল আছে বেহুদা ভইচ, সেইটোতো মানে 6 মাহৰ পৰা ভিডিঅ' বনাই আছোঁ। আৰু ইয়াৰ আগতে 3 বছৰ কাম কৰিছোঁ কমেডি টেংক, মানে ফাৰ্ষ্ট চেনেল। সেইটোৱে মানে সকলোৱে নাজানে, আৰু সকলোৱে ভাবে যে ভালকৈ নাজানে পপুলাৰ, কিন্তু লাহে সেইটোৱে মানে ভিডিঅ' বনাই থাকিলে ৰেছপন্স হ'ব, মানে কিবা এটা কষ্ট কৰি থাকিলে ভাল ৰেছপন্স আহিব। যেনেকুৱা আমি 3 বছৰ কাম কৰিছোঁ, তো এতিয়া মানে আমাৰ বেহুদা ভইচত ভাল এটা ৰেছপন্স পাই আছোঁ, সকলোৱে ভাল ছাপোৰ্ট কৰি আছে। তো এনেকৈ ছাপোৰ্ট কৰি থাকিলে আৰু সেইটো চলাই থাকিব। সেইটোত মানে কণ্টিনিউ হোৱা নাই ভালকৈ। তো আমাৰ কমেডি টেংক যিটো আছে সেইটো মানে ব্লগছ আহি থাকে, ব্লগছ আহি থাকিব। হয়, তো এতিয়া মই ক'ব বিচাৰিছোঁ যে একচুৱেলি মানে কি, মোৰ যিবিলাক মানে ছাবস্ক্ৰাইবাৰ আছে, তেখেতক মানে উৎসাহিত দিব লাগে যে একচুৱেলি আপুনি যে ইমান ধুনীয়া এক্টিং কৰে, বা কেনেকৈ শিকিলে, কি কৰিলে, বা কেনেকুৱা একচুৱেলি ছাকচেছ হ'বলৈ হ'লে আপোনাৰ মতে, মইতো সদায় জ্ঞান বিলাইয়ে থাকোঁ, কিন্তু আপুনিও মানে এটা উৎসাহিত দিয়ক যে একচুৱেলি হাৰ্ড ৱৰ্ক কৰিব লাগে নে কি কৰিব লাগে, বা কি কৰিলে আমাৰ ভাল আগবাঢ়ি যাব পাৰিম, এই বিষয়ে মানে এক্টিং কি ক'ম, মানে মইতো এক্টিং শিকা নাই, মানে এনেই মানে প্ৰফেশ্যনেলি মানে এক্টৰ নহয়, বা মানে এক্টিং শিকা নাই, জাষ্ট মোৰ মানে নিজৰ যিটো বেষ্ট আছে সেইটোৱে দিয়া ট্ৰাই কৰোঁ। তো মানে আৰু কনচেনট্ৰেট কৰোঁ যে কিবা এটা মানে ভাল এটা স্ক্ৰিপ্ট হ'লে, মানে সকলো সময়ত মানে এটা মাইণ্ডত ৰাখিব লাগিব, স্ক্ৰিপ্টটো ভাল হ'ব লাগিব, মানুহক শ্বৰ্ট টাইমত এণ্টাৰটেইন কৰিব লাগিব। মানুহৰ মানে সময়তো জানাই বহুত মানে কিমতি, তো সেইকাৰণে শ্বৰ্ট টাইমত এণ্টাৰটেইন কৰিব লাগে, আৰু নিজৰ বেষ্টটো দিব লাগিব। ভাল কণ্টেণ্ট ৰেগুলাৰ মানে ক্ৰিয়েট কৰি ৰেগুলাৰ ভিডিঅ' দিলে মানে অট'মেটিক ছাকচেছ আহিব। কেতিয়াবা এনেকুৱা এটা সময় আছিল
যে গোটেই ৰাতি স্ক্ৰিপ্ট কৰি ভিডিঅ' বনাইছিলোঁ আৰু মানে 1 উইকত 100টা ভিউ হৈছিল বা 90টা ভিউ হৈছিল তাৰপিছতো গিভ আপ কৰা নাই মানে ভিডিঅ' বনাই আছোঁ চেষ্টা কৰিব লাগিব চেষ্টা অসাধ্য একো নাই গতিকে চেষ্টা কৰিলে সকলো বস্তু সম্ভৱ আৰু সকলো মানুহেই এক্টৰ সকলোৰ মানে মাজতে কিবা না কিবা টেলেণ্ট আছে শ্ব' কৰিব লাগিব এতিয়া যেনেকুৱা কথা যে কমেডি যে মই কৰিম সেইটো মই নাজানো এতিয়া মই যদি ভাবোঁ যে মই এটা ইউটিউব চেনেল খোলোঁ কমেডি চেনেল তেনেহ'লে নহ'ব ইটছ ৰং মোৰ মাজত কি কোৱালিটি আছে এতিয়া মই জ্ঞান বিলাই ভাল পাওঁ বা মোৰ মাজত মানে নিজৰ ওপৰত চেল্ফ কনফিডেঞ্চ থাকিব লাগিব যিটো হ'ল বিলিভ ইন ইয়ৰ চেল্ফ তো নিজৰ ওপৰত যিটো মোৰ ভৰসা যে মই মানুহক জ্ঞান দিব পাৰিম চলিব তো এনেকুৱা টাইপৰ সেইকাৰণে মই সেই কণ্টেণ্টৰ ওপৰতে মই বনাইছোঁ ফ'কাছ কৰিব লাগিব এতিয়া মানুহটো দেখিলে নহ'ব যে কমেডি চেনেল গুৰু কৰে সকলোৱে দেখে আৰু মোৰ যেনেকৈ এডুকেটিভ চেনেল এতিয়া মোৰবিলাক সকলোৱে নাচায় সকলো মানে ধৰণৰ মানে অডিয়েন্স আছে তো এতিয়া মানে আমাৰ কিছু মানুহ আছে ফান মানে ফানটো ভাল পায় ফান কেটেগৰী ভিডিঅ' চাই থাকে কিছু মানুহ আছে মানে মানে মোটিভেট ভাল পায় এইটোৱে মানে কেতিয়াও মানে কৰিব নালাগে মানে ভিডিঅ' বনাই থাকিলে হ'ব মানে আজি মানে ইণ্ডিয়াত কিমান মানে ডাঙৰ মানে ইউটিউব মোটিভেট স্পিকাৰ আছে সন্দীপ মহেশ্বৰী আৰু কিবা কিবি আছে সেইবিলাকৰ ভিডিঅ'জ মানে বহুত ভিউ আহে মিলিয়ন ভিউজ আহে মানুহেতো দেখে না এতিয়া কথা কোৱালিটি থাকিব লাগিব যেনেকা তেখেতৰ টুটু ভাইৰ যেনেকা কোৱালিটি আছে কোৱালিটি নহয় কোৱালিটিটো থাকিব লাগিব আপোনাৰ কোৱালিটি আছে ছাপোৰ্ট দিছোঁ আমাৰ গাঁৱৰ ফালৰ পৰা বা চবতে মানে আপোনাৰ ফেন আছে তো যি কি নহওক আমি ইয়াতে বিদায় লৈছোঁ সকলোৰে মংগল কামনা কৰিছোঁ আকৌ দেখা হ'ব আৰু এটা কথা বেহুদা বয় ছাবস্ক্ৰাইব কৰিব আৰু ASM ইয়াহিয়া ছাবস্ক্ৰাইব কৰিব ভাল ভিডিঅ' আহি থাকিব তো এইটোৱে লাষ্ট কথা আছে ঠিক আছে থেংক ইউ বাই